বতৰ ফল খাব লাগে গম পাও না বতৰ ফল খাব লাগে বুলি চাবি অকমান এই কি কৰি আছ তহঁতি লেচু খাবলৈ লৈছো হেই কেলে লেচুবোৰ খাইছ এইবোৰ বেমাৰ হ'বলৈ খাবানি নাখাওঁ মই এনেকুৱা আলহী হ'ব লাগে যিটো বস্তু দিলে নাখাওঁ বুলি কয় ভাল লাগে আজি বতৰটোৱে বৰ বেয়া কৰি দিলে অ' তাকেহে অ' খুৰা ঔ তুমি বহুত দিন কাহিনী শুনোৱা নাই কাহিনী দিব কাহিনী শুনাব অঁ শুনাচোন লগেই নোপোৱা হ'লো না আজিকালি আহিবলৈও সময় নোপোৱা হ'লো এতিয়া শুনাই দিয়া কাহিনী শুনি খাই ৰঙে মাৰিব কাহিনী ৰ ভাবি ল'ব লাগিব অঁ এটা মনত পৰিছে এবাৰ মানে কি হ'ল গম পাৱ নাই এজন মানুহে গাধ এটাক মানে চব শিক্ষা দিলে অঁ একদম তাক মানে হিন্দী ইংলিছ চব শিকালে তাৰপৰা এইবোৰ যে কোচিং চেণ্টাৰ অঁ কোচিঙত একদম ইংৰাজী একদম পূৰা ইংৰাজী অসমীয়া চব শিকাই দিলে তাৰপিছত আৰু ছমাহ ট্ৰেইনিং দিলে তেনেকৈ কিবা কিবি মানে শিকালে মেলিলে একদম ফলফলীয়া হৈ গ'ল আৰু গাধটো তাৰপৰা আৰু ট্ৰেইনিং শেষ হোৱাৰ পিছত আৰু ভাবিলে গাধটোৱেনো কিমান পাৰিলে মই অলপ পৰীক্ষা কৰিব লাগিব তাৰপৰা মানে ঘৰৰ পৰা লৈ গৈছে আৰু তাক মানে বাটত কিবা কিবি সুধিব আৰু তেনেকুৱাতে মানে পদূলি ওলাওঁতে মেকুৰী এটা দেখিলে মালিকে গাধটোক সুধিলে এই গাধ কচোন এইটো কি বস্তু কি কৈছে মেকুৰী আকৌ এইটো ইংৰাজীত কেট বুলি কয় তাৰপিছত মালিকে ভাবিছে ই পাৰিছে দেই তাৰপিছত আকৌ গৈ আছে আকৌ অলপ দূৰ পিছত মানে কুকুৰ এটা দেখিলে কুকুৰটো দেখি মালিকে আকৌ গাধটোক সুধিলে এই গাধ এইবাৰ কচোন এইটো কি হয় হেই এইটো বোলে ডগ আকৌ আমি কুকুৰ বুলি কওঁ মালিকৰ মনটো ভাল লাগি গ'ল ই চব পাৰিছে তাৰপিছত ভাবিলে নাই ইয়াক পোহনীয়া জন্তুহে সুধিছোঁ এইবাৰ অকণমান হাবিলৈ লৈ যাওঁ হ'ব পোৱাটো খাব নালাগে তই কাহিনীটো শুনচোন শুনি আছো অঁ তাৰপৰা পোহনীয়া জন্তু সুধিছোঁ পাৰিছে ইয়াক এইবাৰ হাবিলৈ লৈ যাওঁচোন পায়নে নোৱাৰে চাওঁ তাৰপৰা হাবিলে নি সিংহ এটা সন্মুখত পালেগৈ নহয় তাৰপৰা সিংহটো দেখি পেলাই মালিকে আকৌ সুধিলে এই গাধ এইটো কি হয় কচোন এইটো বোলে এইটো লায়ন আকৌ বোলে ইয়াক অসমীয়াত সিংহ বুলি কয় তাৰপিছত মালিকে আচৰিত হৈ গ'ল তাৰপিছত আকৌ অকণমান দূৰ আগবাঢ়ি গ'ল এই ডিঙি দীঘলটো কি আছিলে জানো কি ঠিক আছে তই ট্ৰেইনিঙত পাছ কৰিলি দেই ট্ৰেইনিঙত পাছ কৰিলি তই আহিছ দেই তই যদি জানই মোক কেলে নকলি হা